হাঁহি হেৰাইছে তিনিজন বিজেপি বিধায়ক বিধায়িকাৰ। তিনিজনকৈ বিজেপি বিধায়ক বিধায়িকাই হেৰুৱাব পাৰে প্ৰাৰ্থিত্ব। পোনপ্ৰথমে চাওঁ আহক এইজনক। সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ। বিগত কিছু সময়ৰ পৰা তেখেতে ডিগবৈ সমষ্টিত যথেষ্ট সক্ৰিয়ভাৱে কাম কৰা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ অৰুণজ্যোতি মৰাণে জ্যোতিপল নামৰ এটি বেচৰকাৰী সংস্থাৰ জৰিয়তে প্ৰতি বছৰে 12,000 যুৱকক গাড়ী চলোৱাৰ প্ৰশিক্ষণ দি স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিছে। জানিবলৈ পোৱা মতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ প্ৰতি বহু তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে অসন্তুষ্ট হৈ পৰিছে। সেইবাবে আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক সুৰেন ফুকনৰ বিপৰীতে অৰুণজ্যোতি মৰাণক ডিগবৈ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। অন্যহাতে মাৰ্ঘেৰিটাত লক্ষ্যজ্যোতি কোঁৱৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মিলিত হৈ দলীয় কাম কাজত লাগি থকা দেখা গৈছে। মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ মতে আগন্তুক নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিপৰীতে লক্ষ্যজ্যোতি কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। জানিবলৈ পোৱা মতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক নলবাৰী জিলাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। কিন্তু আঙুৰলতা ডেকাই এই সিদ্ধান্তত মঞ্জুৰ নহয় বুলিও একাংশ লোকে জানিবলৈ দিয়ে। হাঁহি থকা তিনিজন বিজেপিৰ বিধায়ক বিধায়িকাৰ মুখৰ হাঁহিটো যেন হেৰাই গৈছে। আগন্তুক দিনত কি ৰূপ লয় ই হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NES 24/7 লাইভ।